নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম জব লাৰ্ণিঙলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ লৈছোঁ কবিসকলৰ ওপৰত। ব'লক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, বিহগী কবি বুলি কাক জনা যায়? বিহগী কবি বুলি ৰঘুনাথ চৌধুৰীক কোৱা হয়। প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। ৰসৰাজ সাহিত্যৰথী বুলি লক্ষীনাথ বেজবৰুৱাক কোৱা হয়। লোকপ্ৰিয় বুলি গোপীনাথ বৰদলৈক কোৱা হয়। ৰূপকোঁৱৰ বুলি জ্যোতিপ্ৰসাদ আগৰৱালাক কোৱা হয়। কলাগুৰু বুলি বিষ্ণুপ্ৰসাদ ৰাভাক কোৱা হয়। উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক কোৱা হয়। দেশভক্ত বুলি তৰুণৰাম ফুকনক কোৱা হয়। কৰ্মবীৰ হৈছে নবীন চন্দ্ৰ বৰদলৈ। লোকনায়ক হৈছে অমিয় কুমাৰ দাস। বীৰবালা বুলি কনকলতা বৰুৱাক কোৱা হয়। নটসূৰ্য হৈছে ফণী শৰ্মা। বাগ্মীবৰ হৈছে নীলমণি ফুকন। বনফুলৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা। জ্ঞানমালিনীৰ কবি বুলি মফিজুদ্দিন আহমদ হাজৰিকাক কোৱা হয়। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আপোনালোকলৈ এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আগবঢ়াই লৈ আহি থাকিম। ধন্যবাদ।